মৌলানা বদৰুদ্দিন আজমল চাহাবৰ সৈনিকসকলে এইদৰে এম্বুলেন্স লৈ আগবাঢ়িছে শিৱসাগৰৰ বানপীড়িত ৰাইজৰ কাষত। দিনে নিশাই ৰাতিৰ অন্ধকাৰত দিনৰ পোহৰত এইদৰে সেৱা আগবঢ়াই গৈছে। আমি এই দৃশ্যাংক আপোনালোকক দেখুৱাইছো। এই মুহূৰ্তৰ দৃশ্য ন এডিট নকাক ডাইৰেক্ট টেলিকাষ্ট আপোনালোকক আমি দেখুৱাইছো। বানপীড়িত য'ত একেবাৰে কোনো পৰ্যায়ৰ মানুহ যাব পৰা নাই, সেই অঞ্চলসমূহত মৌলানা বদৰুদ্দিন আজমল চাহাবৰ হাম হস্পিটেলৰ বৃহৎ এটা টীম গৈ সেই অঞ্চলবোৰত উপস্থিত হৈ আছে। যোৱাকালি 6টাকৈ টীম হৈছিলে চৰাইদেউ আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট। আজিও ছেইম ৰাতিপুৱা 7টা বজাৰ পৰা তেওঁলোকৰ মিছন আৰম্ভ কৰিছে। সেই দৃশ্যাংক আমি দেখুৱাইছোঁ, কিদৰে পানীৰে আগবাঢ়ি গৈছে তেওঁলোক। আমি সেই দৃশ্যাংক আপোনালোকক পোনপটীয়া কাষ্ট ডাইৰেক্ট টেলিকাষ্ট দেখুৱাই আছোঁ। এইদৰে প্ৰতিটো পৰিয়ালৰ কাষত উপস্থিত হোৱাৰ চেষ্টা কৰি আছে। এফালে যদি তেওঁ খাদ্য সামগ্ৰী বিতৰণ কৰিছে, আনফালে 3 লাখ মেখেলা চাদৰ বিতৰণ কৰি আছে, সেইফালে 3 কোটি টকাৰ খাদ্য সামগ্ৰী বিতৰণ কৰি আছে। আনফালে তেওঁৰ বৃহৎ এটা টীম, পুৰা হাম হস্পিটেলৰ বৃহৎ এটা টীম এম্বুলেন্স লৈ ঘূৰি ফুৰিছে।